গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। ৰাতিপুৱা 5:30 বাজিছে। আমি ওলালোঁ পিটিলে বুলি। মুখতে মই কিন্তু তামোল এখন খাই ল'লোঁ। পিটিৰ পৰা ঘূৰি আহি ইহঁত দুটাক কোচত দাঙি ল'লোঁ দুইটাকে। চাওকচোন কিমান কামুৰা কামুৰি লাগিছে। কোচত উঠাৰ পাছতো মানে ইহঁতি যুদ্ধ লাগিবলৈ এৰা নাই। প্ৰিয়াই আকৌ সিহঁতক ভাত দিলে। বক্সাৰে কি ধুনীয়াকৈ বহি চাই আছে। চাওকচোন ভাত দিব বুলি। তাহাঁতক যেতিয়ালৈকে থালিখন আগবঢ়াই দিয়া নহয় তেতিয়ালৈকে তাহাঁতি ভাত নাই, ভাতত মুখ নিদিয়ে মানে। আমাৰো ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। ব্ৰেকফাষ্টটো আমিও খাই ল'লোঁ। কালি যে দেখাইছিলোঁ শামুক, মাটি দালি আৰু শামুকৰ সৈতে বনাইছে লগৰকেইজনী। খাই শুনো বহুত টেষ্টি লাগিছে। মই আকৌ নাখাওঁ দেই। তাৰপৰা প্ৰিয়াই বনালে আজি মাছ আৰু বগৰী দি বইল। আপোনালোকে কেতিয়াবা বনাই চাবচোন, খুব টেষ্টি লাগে খাই। সেয়া চাওকচোন দেখিয়ে খাওঁ খাওঁ লাগিছে। ময়ো ৰখি নাথাকি ডাইৰেক্ট ভাতটোকে খাই দিলোঁ। ভাত পানী খাই মেলি দেখিছোঁহি যে নেঞ্চি পোৱালীকেইটা দেখোন গাখীৰ খাই আছে। ইমান ডাঙৰ হোৱাৰ পাছতো তাহাঁতি গাখীৰ খাই থাকে চাওকচোন। তো আজিলৈ বাই বাই।